তো মোৰ চাইকেল হৈ গ'ল তো মোক কিবা কিবি সুধি তো এইটো নেশ্যনেল হাইৱে এইটো কৰিডৰ পূৰ্ণে কি ৰাস্তাটো ৰুটটো ৰিজৰ্টখনৰ নাম ভালকৈ মুখতে নুফুটকাৰ নাম বলিজি। গুড মৰ্ণিং, মই আছোঁ বৰ্তমান জলপাইগুৰিত। যোৱা ৰাতি যিহেতু মই 6টা বাজি গ'ল, 6টা বজাৰ পিছত মই ৰাইড নকৰিলোঁ আৰু শিলিগুৰি থাকিলে 40 কিলোমিটাৰ বা 42 কিলোমিটাৰমান থাকিলে। তো মই ষ্টাৰ্ট কৰি আছোঁ মেৰাপানীৰ পৰা ৱেষ্ট বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, পাঞ্জাৱ, জম্মু কাশ্মীৰ হৈ লাডাখৰ খাৰডুংলা টপলৈকে দেখাইছিলোঁ। এই সৰু টিকুটমানি ৰুম, অকণমানি ৰুম এইবিলাক। তো মই বোলে এই বস্তুবিলাক পেকিং কৰি ল'লোঁ। তো অকণমানি ৰুম, টিকুটমানি ৰুম। তো এতিয়া চাইকেলখন আছে তলত, মই আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত। তো চাইকেলখনত বস্তুবিলাক লগাই পেলাই ৰেডি হৈ গৈ আছোঁ। তো এইটো ৰিচিপশ্যন, মই কালি দেখুৱাইছিলোঁ। এইটো ৰিচিপশ্যনত এটা ডাঙৰকৈ টিভি লাগি আছে। তো এইটো ৰিচিপশ্যন যাওঁ। তো এইফালে গণেশ বাবা, জয় গণেশাই নম। তো ৰিচিপশ্যনত এইবিলাক চব ফটোবিলাক বুদ্ধিষ্ট কি সুন্দৰকৈ লগাইছে চাওক। থাকিলোঁ হোটেল পেইং গেষ্ট, এইখনতে যোৱাকালি থাকিলোঁ। এখন চাইকেল পূৰা ফুল্লি লোডেড। শিলিগুৰি আছে 40 কিলোমিটাৰ, 42 কিলোমিটাৰ আৰু জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ ব'লক। আজি হাইৱেৰ পৰা 3 কিলোমিটাৰ ভিতৰত আছে জলপাইগুৰি টাউন। তো মই আকৌ 3 কিলোমিটাৰ আগলৈ ওলাই গৈ হাইৱে পাব লাগিব। তো আজিৰ যাত্ৰাটো ষ্টাৰ্ট কৰোঁ ব'লক। তো জয় শ্ৰীকৃষ্ণ প্ৰভু। 1 কিলোমিটাৰ জলপাইগুৰিৰ পৰা আহি পাই গ'লোঁ নেশ্যনেল হাইৱে 27। এতিয়া 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠিলোহি। জলপাইগুৰি মানুহখিনি ইমান বেয়া নহয় দেই, ভালেই, বহুত ভাল। জলপাইগুৰিৰ পৰা ওলাই আহিলোঁ। তো এইখন চাইকেল পূৰা ৰেডি হৈ আছে, কেমেৰা চেমেৰা লাগি আছে। তো এইখন হোটেলতে চাহকাপ খাই লওঁ, মজা আছে। হেল্ল' হেল্ল'। তো চাহকাপ খাই ওলাই আহিলোঁ। আহি পালোহি 10 কাৰণে কি বুলি ক'লে মানুহজনক সুধিলোঁ, দাদা এজনক। তো এইটো হাইৱে পৰিৱেশটো। তো ইয়াৰ পৰা আছে শিলিগুৰি 31 কিলোমিটাৰ। তো এইখন মোৰ চাইকেল ৰেডি হৈ আছে। তো এইখন হোটেলতে ৰুটি পুৰি যি পায় খাই লওঁ। ইয়াতে বহি পেলাই একদম আৰামত পুৰি খাই লৈছোঁ। তাৰপিছত লগ পাই পুৰি খালোঁ। তো কিমান মানুহ বহি আছে, বহুত মানুহ বহি আছে। তো মোক কিবা কিবি সুধিলে, সুধাই আহিলোঁ দোকানৰ পৰা। এইখন দোকান বহুত মানুহ আছে ইয়াত। তো এইখন মোৰ চাইকেলখন। লাহে লাহে গৈ থাকোঁ ব'লক। পুৰি চব্জি খাই ওলাই আহিলোঁ, পুৰি চব্জি আৰু ৰসগোল্লা। এতিয়া শিলিগুৰি আছে 30 কিলোমিটাৰ, 30-31 কিলোমিটাৰমান হ'ব। তো ব'লক। আহি পালোহি ফাটাপকাৰ নে কি ঠাইডোখৰ নাম। এতিয়া ফাটাপকাৰত আছোঁ। নামবিলাক ফুটাবলৈকে দিগদাৰ, ফাটপকাৰ। মই আছোঁ বৰ্তমান ঘোষপুকুৰত। তো ঘোষপুকুৰত দুজন দাদা, ভাইয়া आपका नाम बोल लीजिए। हितेश। आपका भैया सुब्रमण्य। तो भैया दोनों को मिला तो अच्छा लगा मिलके। ऐसे रास्ते में जब मिलते हैं तो बहुत अच्छा लगता है लोगों से। सो मिलके अच्छा लगा भैया। तो थैंक यू। গছজোপা তলতে ৰখিলোঁ প্ৰায় 15-20 মিনিট। তো ওলাই আহিলোঁ আকৌ। ট'ল প্লাজা এখন পালোহি। ফুলবাৰী মাৰ্কেট মানে ফুলবাৰী টাউন আহি পালোঁ। सर ये सिलीगुड़ी बाईपास कौन से रूट में जाऊँ? बिहार होके जाना है सीधा। তো ভইচটো নহাৰ বাবে মই ভইচ অভাৰ কৰি দিছোঁ। চিধাকৈ গ'লে মানে শিলিগুৰি টাউন পাবগৈ আৰু সোঁহাতে যদি সোমাই দিয়া হয় ইছলামপুৰ হৈ পূৰ্ণিয়াৰ হৈ পাটনা যাব পাৰি। তো মই এইটো ফালে বাইপাছ হৈ পেলাই ইছলামপুৰ হৈ পূৰ্ণিয়াৰ হৈ আছোঁ বিহাৰ ৱেষ্ট বেংগলৰ পাটনা ঘোষপুৰক বুলি ঠাই এডোখৰত। এইটো ঘোষপুৰকৰ হাইৱে। এইটো হাইৱেত বহুত গাড়ী নাহে, মানে বাইপাছ হৈ পেলাই ফাটি আহিছে। তো এইখন দোকানতে মানে এইখন ধাবাত একাপ চাহ খাওঁ বুলি সোমালোঁ। তো চাহ একাপ খাই লাহে লাহে গৈ থাকিম। ভैया बनाओ ना जल्दी। বহুত বেছি ৰ'দ দি আছে বাহিৰত। বাহিৰলৈ খালী চকে চাবলৈ মন যোৱা নাই, এনেকুৱাই ৰ'দ দিছে। তো এইখনতে ধাবাখনতে চাহ তাহ খাই ওলাই দিলোঁ। অকল চাহ একাপে খালোঁ। তো এইটো ভাইটি ভাগৰ দোকান এইখন भाई का दुकान है। ये चलाता है ये दुकान भाई ने। ये पाँव में क्या हुआ? पाँव में कट गया। तो ठीक है, अभी निकलना है आगे। तो आगे अभी कहाँ तक पहुँचना है देखते हैं। अब এতিয়া বাজি গ'ল 12টা। চ' ব'লক। আগত কিন্তু বৰষুণ দি আছে ক'ৰবাত। আহিলোঁ হোটেলখনৰ পৰা। তো আগফালে চাওক কেনেকুৱা ডাৱৰ, চাওক বহুত ডাঙৰ বৰষুণ দিব ক'ৰবাত তেতিয়া গৈ পেলাই। ক'ৰবাত ৰ'বই লাগিব আকৌ। বতৰটো বেয়া। মই আহি আছিলোঁ ঘোষকপুৰ, মই গৈ আছোঁ বিহাৰ বৰ্ডাৰ গৈ আছোঁ। তো এইটো হৈ গ'ল হাইৱে, সেইটো বহুত দূৰত। এইটো হাইৱে দেখিছে, এইটো হাইৱে। তাৰপিছতে বৰষুণ যিহেতু আহিলে, অহাৰ পিছতে ভাবিলোঁ মই এইটো ঘৰলৈ আহোঁ।
তাৰপিছত এইটো ঘৰলৈ আহোঁতে মোক দাদা কেইজনমানে মাতিলে तो दादाजने भैया ने मुझे बुला लिया कि इधर आ जाओ दुकान में। भैया आपका नाम? माधव। आप गाड़ी चलाते? हाँ। आपका भैया नाम? अनुप। आप भी गाड़ी चलाते? हाँ। सब गाड़ी का चलाते। आपका भैया नाम का? इंद्रजीत सिंह। आप कहाँ के? विदेशा का। हाँ, विदेशा का। दार्जिलिंग का है। ऑपरेटर हूँ। ओके। आप? भूषण राय। ठीक है। आपका अब तो आपका दुकान वो है। ओके। भाई लोग सब गाड़ी चलाते हैं, मतलब गाड़ी चलाते इधर आके बैठा है। आप लोग रेस करते हैं ना, वो रेस रूम है आप लोग का, वो रेस रूम में रेस करते हैं। उसके बाद वो लोग निकलते हैं आगे जहाँ जाना है, उसका मंजिल जहाँ है। तो अभी भैया ने इधर भी भैया बैठा है इधर। आप इधर के ही है? मेरा उस पर घर। ओके। आप तो आपका दुकान है? दुकान है। आपका घर पीछे है शायद? पीछे है। ओके। मिलके अच्छा लगा आप सबसे। आपने बुलाया, मैं इतना दूर में था। थैंक यू भैया। ओके, थैंक यू। तो मैं तो इतना दूर में था, वो वहाँ में था। तो सब भैया ने बुलाया मुझे, इधर रुकने के लिए बोला कि बारिश आ रहा है, इधर आके बैठ जाओ। तो এতিয়া মোক খাবৰ কাৰণে মোক চাহ বনাইছে, কি খাবি সুধিছে। তো ইমানখিনি ট্ৰাক আছে, ট্ৰাকখিনি গোটেইকেইখন ট্ৰাকৰে মানে অপাৰেটৰ হয় গোটেইকেইজন। চ' চবকে লগ পাই ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। খাবৰ কাৰণে দাদাহঁতে চবেই মিলি পেলাই এইটো মুড়ি আৰু মুড়ি কিয়া है? মুড়ি চানা চোলা মুড়ি আৰু ঘুগুনি মিক্স কৰি বনাই দিছে দাদাহঁতে। গোটেইকেইজনে মিলি পেলাই মুড়ি আৰু ঘুগুনি খাবলৈ কৈছে। তো মই চাহ নাখাওঁ বুলি ক'লোঁ। तो अच्छा लगेगा शायद, प्यार से दिया है तो अच्छा ही होगा। सो खाई लওঁ তেতিয়া। মই এতিয়া গৈ আছোঁ পূৰ্ণিয়া বিহাৰৰ। তো এইটো ৰাস্তাত গৈ আছোঁ, ৰাস্তাটোৰ নামটো নাজানো, ইছলামপুৰ হৈ মুঠতে ওলামগৈ। তো মই আহিলোঁ ৰাতিপুৱা আলিপুৰদুৱাৰৰ পৰা, মানে হাইৱেৰ পৰিৱেশ NH27 মোৰ চাইকেলখন এইখন। মই ৰখি আছোঁ যোৱা বাঁহ গছ, আৰু ৰ'দটো চাওক না কেনেকুৱা ৰ'দ দিছে। তো আজি পূৰ্ণিয়াও নাযাওঁ, পূৰ্ণিয়াটো নাপাওঁগৈ, 140 কিলোমিটাৰ আছে। ইছলামপুৰ পাবগৈ পাৰিলোঁহেঁতেন, বাজিছে 3টা, আৰামত ইছলামপুৰ পাই যাম। কিন্তু ইছলামপুৰ নোপোৱাৰ আগত ৰখি দিম মানে। তো কাইলৈ হয়তো ইছলামপুৰ পাৰ হৈ মানে বিহাৰ সোমাই দিম, মানে ফাইনেলি কাইলৈ বিহাৰ সোমোৱাৰ চেষ্টা কৰিম। তো আজি চলাবলৈ মন নাই যোৱা, অলৰেডি আলিপুৰদুৱাৰৰ পৰা যথেষ্ট কিলোমিটাৰ মই ইয়ালৈকে চলাই দিলোঁ। তো ৰাতিপুৱাৰ পৰা একো নাই খোৱা, মুড়ি আৰু চিৰা খোৱালে দাদা দুজনে, চাহ দুবাৰ খোৱালে দুজনে। এতিয়া ভোক লাগিছে লাহে লাহে। তো আগত ভাত পাওঁ নেকি চাবগৈ লাগিব। চব আনাৰসৰ দোকান, চব আনাৰস, চব কিমান আনাৰস খালোঁহেঁতেন, এতিয়া ৰাতিপুৱা ভাত খোৱা নাই। সেইটো কাৰণে ভাতটো খাই পেলাই এইবিলাক খাব লাগিব। বা লাইন আনাৰসৰ দোকান, আনাৰসৰ জুচো পায়। ৰাস্তাটো কিমান ধুনীয়া লাগিছে চাওক। মই আহি পালোঁহি শিলিগুৰি ইছলামপুৰ। এইটো ইছলামপুৰ যোৱা হাই ৰোডটো। তো এইখন ধাবা, তো এইখন মোৰ চাইকেলখন ইয়াত পাৰ্কিং কৰি দিলোঁ। তো ভাতটো খাই লওঁ, ৰাতিপুৱাৰ পৰা একোৱে খাব পৰা নাই মানে, অকল চাহ দুকাপ আৰু মুড়ি আৰু হেৰি খাইছিলোঁ, তো ঘুগুনি। তো भैया ने बोला हाँ ये भी भैया है। तो खाना खा के धीरे धीरे जा रहेगा। আহি গ'ল দাইল, আলু ভাজি, এইটো কিবা ভাজি নাজানো, চিকেন লৈ ল'লোঁ। তো আৰামত খাই পেলাই লাহে লাহে গৈ থাকিম। খোৱা বোৱা হৈ গ'ল, ভাত পানী খাই ল'লোঁ, পূৰা চিকেন দি পেলাই মস্ত। ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, চাহে দুকাপ খাইছিলোঁ। তো এইটো নেশ্যনেল হাইৱে 27। তো মই খালোঁ এইখন ধাবাতে ভাত। তো ধাবাখনৰ ভিতৰতো ধুনীয়া, দেখিছেনে? মস্তি লাগে এনেকৈ বহি পেলাই, এনেকৈ যদি খাই পেলাই মজা লাগে। আৰু চাইকেলখন দিলে পাৰ্কিং কৰিবলৈ মোক ইয়াত। তো ধুনীয়াকৈ পাৰ্কিং কৰি ল'লোঁ, খাই ল'লোঁ। এতিয়া আজি বহুত দীঘল নাযাওঁ, বহুত দূৰ নাযাওঁ, 4.5 কিলোমিটাৰ পিছৰ ভিতৰত এখন হোটেল, ৰেজৰ্ট টাইপৰ হোটেল আছে। তো তালৈ ফোন কৰিলোঁ, ৰুমটো 4 কিলোমিটাৰ দূৰত এখন ৰেজৰ্ট আছে। ফোন কৰিলোঁ, সুধিলোঁ ৰুমৰ ভাড়া কিমান। তো 1000 টকা ল'ম বুলি ক'লে। তো ব'লক আজি তাতে থাকোঁগৈ, বহুত দূৰ। তো এইখনেই ৰেজৰ্ট মিয়ামাৰৰ। তো ৰিচিপশ্যন কোনফালে আছে দেখা গমেই নাপাওঁ, সেইফালে হ'ব চাগে। মিয়ামি ৰিজৰ্ট নেকি, মিয়ামি নে ময়ামি ৰিজৰ্ট নাজানো। এইটো কৰিডৰ, এইটো এনেকুৱা কৰিডৰ। এইটো হৈ গ'ল মোৰ ৰুমটো, এইটো ৰুম। মিয়ামি ৰিজৰ্ট নেকি এখন পালোঁহি, প্ৰায় 72 কিলোমিটাৰ আঁতৰত। তো 72 কিলোমিটাৰ আজি ৰাইড কৰিলোঁ। তো এইটো ৰুমৰ পৰিৱেশ দেখুৱালোৱে এইটো। তো ৰুমটো পৰিলে একদম যুঁজি 1000 টকাত। 1000 টকাত ৰুম পৰিলে। ৰাতিপুৱা খালি ব্ৰেকফাষ্টটো নিদিয়ে, বছ একো খোৱা বোৱা একো নিদিয়ে।
মানে ৰুমত এইকাৰণে থাকিবলৈ লৈছোঁ, লগৈ আছে চাওক, মস্ত গৰম, ইমানেই মস্ত গৰম নহয়। ৰাতি আপুনি যদি পেট্ৰল পাম্পত টেণ্টটো দৌৰি পেলাই টেণ্টৰ ভিতৰত সোমাই দিয়ে নহয়, আপুনি সিজি যাবলৈ আধা ঘণ্টাও নালাগে। পৰা আছে আপোনাৰ বিহাৰ বৰ্ডাৰলৈকে প্ৰায় 64 কিলোমিটাৰ। 64 কিলোমিটাৰ কাইলৈ অতিক্ৰম কৰি দিম, ওলাই গুচি যাম 64 কিলোমিটাৰ। তো এইটোৱে পৰিৱেশটো দেখুৱালোৱে। তো ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। আপোনালোকে লাইক কৰিব, একদম লাইকটো কৰিব, কমেণ্টটো কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ। একদম বহুত প্লিজ, একদম বহুত কষ্ট পাইছোঁ মানে চলাওঁ চাইকেল 37, 36ত চাইকেল চলোৱা যিটো কষ্ট, মাই গড, কেলৈ আহিলোঁ লাগি গৈছে। কিন্তু উপায় নাই, যাব লাগিবই। লাডাখ যদি বেলেগ ছিজনত আহোঁ লাডাখ বন্ধ হৈ যায়, তো উপায় নাই, যাবই লাগিব। নহ'লে বাইকত যাবলৈ মোৰ ওচৰত ইমান টকাও নাই যে মই বাইকত যাম। তো ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। তো আপোনালোকে কেনেকুৱা পালে জনাব। তো আপোনালোক সুস্থ হৈ থাকক, সুখী হৈ থাকক, জয় আই অসম আৰু মুখৰ হাঁহিটো দেই প্লিজ নাপাহৰিব কিন্তু।